দেউতা এডমিট আছে সাইকেট্ৰি প্ৰব্লেমত মোৰ দেউতা এজন মানে নিচা কৰে আমি মানে দিছিলোঁ তে মই আজি ঘৰৰ পৰা মোৰ আম্মাই ফোন মাৰিছে যে কিবা ৰিপৰ্ট লাগে পইচা লাগে 4,500 টকা তুমি লৈ আহা মই 4,500 টকা লৈ আহিছিলোঁ আহোঁতে মই এখন গেটত দি সোমালোঁ ফাৰ্ষ্ট মোক চেক কৰিল মোৰ তাত একো পোৱা নাই 4,500 টকা পাইছিল মানে দুজন চিকিউৰিটি গাৰ্ড হয় এইবোৰ মানে খোজকাঢ়ি আহিছে আহোঁতে মোক ফটকৈ সুধিল ক'ত যোৱা মই ক'লোঁ মই ওপৰত যাওঁ কি আছে পকেটত মই ক'লোঁ পইচা আছে আৰু ফোন আছে কৈছে এইপিনে আহচোন আমাৰ পিছে আহা মই গৈছোঁ যাই কিনে পিছ মোক ৰুমটোত সোমাই লৈ গৈছে এইপিনে এটা আছে মই দেখাই দিম বাৰু আপোনালোকক এইপিনে সোমাই লৈ কিনে মোক আগত দুটা চৰ মাৰিছে মই খং উঠি গ'ল মই ক'লোঁ কিহৰ কাৰণে মাৰি আছা মোক আপোনালোকে তিনিজনেই আছিলে মই সুধিলোঁ মোক কিহৰ কাৰণে মাৰি আছা মোক তথাপিও মানে যিমান সুধিছোঁ ইমান বেছিকৈ মাৰিছে মানে ঘোচা মাৰিছে পইচাখিনি ফাৰ্ষ্ট ল'ল নাই একো বেয়াকৈ কোৱা নাই মোৰ পইচাটো লৈ কিনে পইচাটো লোৱাৰ লগে লগে মানে তেওঁলোকে মানে বেলেগ জছত আছিলে মানে আৰু যে 4,200 টকা আছিলে আৰু ফোন আছিলে মানে কিয় লৈছে কোনো গম মই নিজে গম পোৱা নাই মানে পইচাটো মই যেতিয়া খুজিলোঁ মোক পইচাখন দি দিয়ক মই যাওঁ কিন্তু এইখিনি কথা ক'লোঁ কমেই কিয় মই মানে মোক তাতে মাৰ ধৰি ষ্টাৰ্ট ৰছী দি বান্ধিছিল বান্ধি কিনে মই ভৰি হাতেৰে ধৰিছোঁ তেওঁলোকক হাতত ৰাখিছিল ৰুম আছে ৰুমৰ বেক চাইডে পুলিচক জনাইছোঁ আমি এজাহাৰ দিছোঁ আজি দিছোঁ এতিয়া 2টাৰ পৰা মোক 8টা 7:30লৈ ৰাখিছিলে তাৰ মোক দম দিছে মানে কি তুমি যদি ইয়াৰ পৰা ওলাই যোৱা তুমি যদি কাৰোবাক কোৱা তোমাক মাৰি পেলাম চিকিউৰিটি 3টাই গৈছে মেডিকেল চিকিউৰিটি হয় তাৰপৰা মই ঘৰত মোক মানে এনেকুৱা কথা কৈছে যে তোক মাৰি পেলাম মই আনকি মই মৰাৰ চেষ্টা লৈছিলোঁ মোক মাৰি থকাৰ অৱস্থাত যে মই মৰি যাম হা আজি জোতা দি খচিছে লাট মাৰিছে ঘোচা মাৰিছে আনকি মই মৰাৰ চেষ্টা লৈছিলোঁ যে মই মৰি যাওঁ মানে থাকি লাভ নাই মোক এনেকুৱা বেয়াকৈ মাৰ নাম সহ্য নহয় মৰাৰ চেষ্টা লৈছিলোঁ কিন্তু মই নমৰিলোঁ মোৰ নাম মাইনুল হক আঠগাঁও মানে যোগ হলা হলে কিন্তু তাতে দিলে হয় মই ল'ৰাটো ক'ত পালো হয় মই ল'ৰাটো ভাত দিবা আহিছি ভাত দিবা আনতে যদি কিবা যদি পাওছে চিকেন কৰি কিনে আমাক আমাৰ একো কোৱা নাই ল'ৰাটো আনি কিনে ঠিক মাৰি কিনে বান্ধি থৈছে এইটো ভাল কথা নেকি হা কিমান মই মোৰ গিৰাকলত মই ইমান কষ্ট পাইছো ফিৰ ল'ৰাৰ এনেকৈ শুনি কিনে মোৰ কিমান বেয়া লাগছে মই ইমান বেয়া পাইছো মই নিজে নাজানো মই আজি শনিবাৰৰ পৰা ইমান কষ্ট কৰিছো মোৰ ল'ৰাক এনেকুৱা কৰি মাৰিছে মোৰ কেনেকুৱা চিকিউৰিটি দিলে এনেকুৱা বেয়া এতিয়া বিশ্বাস নহয় আমি পেচেণ্টক লৈ যাম আমি কে নাথাকো আৰু মোবাইল লগাই লৈছে আৰু গালি দিছে মোক মানে যেতিয়া মই ঘৰৰ পৰা খুৰাক লৈ আহিলোঁ মানে মোক কৈছে যে তুমি যোৱা ইয়াৰ পৰা আনকি মই গাড়ী লৈ আহিছিলোঁ মই গাড়ী চাবি মই ইয়াতে লুকাই ৰাখিছিলোঁ গাড়ী চাবিত মই লুকাই ৰাখিছিলোঁ ভৰি গাড়ী চাবি মই ঘৰত মোৰ কথা কৈ দিব মই ঘৰত গ'লোঁ ঘৰৰ পৰা খুৰাই কৈছে ব'লা আহিছোঁ চিকিউৰিটিটো বিচাৰিছোঁ আমি ফাৰ্ষ্ট পুলিচ কমপ্লেইন কৰা নাছিলোঁ আমি ভাবিছোঁ চিকিউৰিটিটো পলাব খুৰাই লৈ আহিছে চিকিউৰিটিটোক আমি ভালকৈ সুধিলোঁ এজন লেডিজ চিকিউৰিটি আছিলে অলপ শকত কৰি তেওঁৰ লগত আৰু জেণ্টছ এজন আছিলে জেণ্টছটো কি কথা কৈছে মানে এনেকুৱা বেয়াকৈ শব্দ এটা কৈছে পৰা বোলে মই কৈছোঁ নহয় মোৰ পৰা এনে কথা মোৰ ঘৰৰ মানুহ কথা পাতি আছে তুমি কথাটো শুনি লোৱা ভালকৈ নাই পালে মোক কি কৰে এইবিলাকত চিমটে দি কিনে ভিতৰে মাৰ দি কিনে লৈ আহিছে মোৰ খং উঠি গৈছে কি মানে কি কেনেকৈ ব্যৱহাৰ কৰি আছে কয় আগত যাবে এইপিনে যোৱা মানে কোনো লেংগুৱেজটো ভাল নহয় লেডিজটো ইয়াতে আছিলে মানে পইচা দাবী কৰে পৰহি দিনেও মোৰ পৰা 200 টকা সুধিছিলে ভাত চাত খুলি চাই মানে টেষ্টো কৰি চাই যদি কিহৰ চব্জি হয় টেষ্টো কৰি চাই মানে এইটো পাৰ্মিশ্যন ক'ৰ পৰা পাল